চৰাইদেউ টাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত দশম বাৰ্ষিক কেন্দ্ৰীয় বহাগীৰ সন্মিলনখনি দুদিনীয়াৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 9 আৰু 10 বহাগ ইংৰাজী 23 আৰু 24 এপ্ৰিল তাৰিখে মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত আয়োজন কৰা হৈছে। দুয়োটা দিনৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা বিহু হুঁচৰি, বিহু কুঁৱৰী, বিহুৱতী, চেমনীয়া হুঁচৰি, জেং বিহুকে আদি কৰি বহুকেইটা প্ৰতিযোগিতা আয়োজন কৰা হৈছে। বিহু হুঁচৰিৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে 40,000 টকা প্ৰদান কৰাৰ লগতে সকলো বিজয়ী প্ৰতিযোগীক মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। দ্বিতীয় দিনা তথা 10 বহাগ তাৰিখে জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন, মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ লগতে নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জন আৰু সুভাষণা দত্তই। এই আপাহতে উদযাপন সমিতি আৰু আটাচুৰ মৰাণ আঞ্চলিক সমিতি হৈ সমূহ ৰাইজলৈ আগতীয়াকৈ বহাগ বিহু আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰি আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিলো। ধন্যবাদ। মরু মরু লাগে তোমাকে দিয়া